নমস্কাৰ আজি প্ৰথমবাৰৰ বাবে এটা তথ্য সমৃদ্ধ ব্লগ লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। আজি আমি দুজন ব্যক্তি আৰু মই উত্তৰ গুৱাহাটী অভিমুখে যাত্ৰা কৰিবলৈ ওলাইছোঁ আৰু তাৰে কিছু দৃশ্য প্ৰথমে আপোনালোকক মোৰ কেমেৰাৰ জৰিয়তে দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ। এই অঞ্চলতে যিহেতু G20 হৈ গৈছিলে, গতিকে ইয়াত যথেষ্টখিনি কাম হৈছিলে, সেইকাৰণে বহুত চাফা হৈ আছে। আৰু এইটো গুৱাহাটী উত্তৰ গুৱাহাটী পাৰাঘাট আৰু এই ঘাটেৰেই আমি উত্তৰ গুৱাহাটীলৈ যাবলৈ আহিছোঁ। উত্তৰ গুৱাহাটীলৈ যাবলৈ বিশেষকৈ তিনিটা ঘাট আছে: উত্তৰ গুৱাহাটী ৰজাদুৱাৰ ঘাট, উত্তৰ গুৱাহাটী মধ্যমখণ্ড ঘাট আৰু উত্তৰ গুৱাহাটী মাজগাঁও ঘাট। আৰু আজি আমি উত্তৰ গুৱাহাটীৰ মধ্যমখণ্ডৰ ঘাটেৰে যাত্ৰা আৰম্ভ কৰিছোঁ আৰু মোৰ সৈতে আছে ভৰালী দা, আৰু আমি দুজনেই আজি যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু যাত্ৰাৰ প্ৰাক মুহূৰ্তত আমি সকলোৱে টিকট ল'ব লাগিব। এজন খালী মানুহৰ টিকট 5 টকাকৈ, আৰু যদি আপুনি বাইক লৈ গৈছে তেনেহ'লে বাইকখনৰ আৰু মানুহজনৰ মূল্য হ'ব 15 টকা। আৰু এইদৰে আমি টিকট ল'লোঁ আৰু টিকট লৈ আমি যাবলগীয়া জাহাজৰ দিশলৈ গতি কৰিছোঁ। আৰু এইদৰেই আমাৰ সৈতে যাবলগীয়া যিবিলাক বাইক মানুহ তেওঁলোকো ৰৈ আছে। বৰ্তমানো উত্তৰ গুৱাহাটীলৈ যাবলগীয়া জাহাজখন আহি পোৱা নাই, মধ্যমখণ্ডৰ ফেৰীঘাটত আহি পোৱাহি নাই। সেইখন জাহাজ আহি পালেই আমি জাহাজখনত যাব পাৰিম। এই আপোনালোকে দেখিছে উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটী অভিমুখে ফেৰীখন আহি আছে, আৰু এইখন যেতিয়াই আহি লাগিব তাৰ পিছতেই আমি ফেৰীখনত উঠি যাত্ৰা কৰিব পাৰিম। আৰু এইদৰেই ব্যক্তিজনে নদীত পিক পেলালে, গতিকে এইটো কিমান উচিত আপোনালোকেই কমেণ্ট কৰি জনাবচোন। আৰু এইদৰেই মধ্যমখণ্ডৰ ঘাটৰ পৰা গুৱাহাটী অভিমুখে আহি থকা ফেৰীখন আহি আছে, আৰু ফেৰীখন লাগু লাগু অৱস্থা হৈছে, আৰু এইদৰেই লাহে লাহে ফেৰীখন চাপিছে। আৰু চপাৰ পিছত এইদৰে যাত্ৰীবিলাক নামিছে, আৰু যাত্ৰীবিলাক নামি শেষ হোৱাৰ পাছতেই আমি যিহেতু অপেক্ষা কৰি আছোঁ জাহাজখনত উঠিবলৈ, আৰু তেওঁলোক যেতিয়া নামি সম্পূৰ্ণ হ'ব তেতিয়াই আমি এই জাহাজখনলৈ গতি কৰিম। আৰু এইদৰে আমি জাহাজৰ ওপৰলৈ আহিলোঁ আৰু ভৰালীদাৰ সৈতে বহিলোঁ, আৰু বহাৰ খন্তেক সময়ৰ পিছতে জাহাজখন এৰি দিলে। আৰু এৰি দিয়াৰ কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এইজন চালক, মূল চালকজন, ইয়াতে মাষ্টৰ আছে, চুখানি আছে, আৰু তেওঁলোকেই জাহাজখন গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীৰ অভিমুখে লৈ গৈছে আমাক। আৰু এইদৰে গৈ গৈ আমি উত্তৰ গুৱাহাটী পালোঁ। আৰু এয়া উত্তৰ গুৱাহাটীৰ দৃশ্য, উত্তৰ গুৱাহাটীৰ এয়া মধ্যমখণ্ড ফেৰীঘাট। আমি এইদৰে ওপৰলৈ খোজকাঢ়ি কিছু সময় যাব লাগিব মূল পথলৈ, আৰু এইদৰে আমি এখোজ দুখোজকৈ আগবাঢ়িছোঁ মূল পথৰ দিশে। আৰু ইয়াৰ ওপৰৰ পৰা কিছু ভিজুৱেল দেখুৱালোঁ। উভতি অহাৰ সময়ত যিহেতু ভিডিঅ' কৰা নহ'ল, গতিকে এই দৃশ্যটো দেখুৱাই এই ভিডিঅ'টো ইয়াতেই সমাপ্ত কৰিছোঁ। ধন্যবাদ।